1983 চনৰ অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ভিতৰত অন্যতম এগৰাকী আছিল বকলিয়া ঘাটৰ ৰবীন্দ্ৰ হাজৰিকা, যিগৰাকীয়ে অসম আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। কিন্তু সেই শ্বহীদগৰাকী বৰ্তমান সমগ্ৰ বকলিয়া ঘাটবাসীৰ বাবে আন এক কাৰণটো হৈ পৰিছে গৌৰৱৰ বিষয়। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক। টেলিভিছনৰ পৰ্দাত দেখিবলৈ পোৱা এয়া এটি শ্বহীদ পৰিয়াল। লুইতৰ পাৰৰে তুমি দেখা লৰা। 1983 চনৰ অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ভিতৰত অন্যতম এগৰাকী শ্বহীদ কাৰ্বি আংলং জিলাৰ বকলিয়া ঘাটৰ প্ৰয়াত ৰবীন্দ্ৰ হাজৰিকা। প্ৰয়াত হাজৰিকা আছিল অসম আন্দোলনৰ অন্য এগৰাকী গুৰি ধৰোতা। বিগত সময়ত একমাত্ৰ প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ছোৱাতে কিছু সাহায্য লাভ কৰিছিল এই পৰিয়ালটোৱে। কিন্তু বিগত 15 বছৰ ধৰি শাসন চলোৱা কংগ্ৰেছ চৰকাৰৰ দিনত একো এটাও নাপালে এই পৰিয়ালটোৱে। কিন্তু আক্ষেপ নাই কাৰোৰে। কিন্তু শেহতীয়াকৈ সোণোৱাল চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত মৰ্মে প্ৰয়াত ৰবীন্দ্ৰ হাজৰিকাৰ পৰিয়ালেও লাভ কৰিলে 5 লাখ টকাৰ এককালীন সাহায্য। কিন্তু বকলিয়া ঘাটৰ এইটো শ্বহীদ পৰিয়ালে নিজৰ সাহায্যৰ বাবে চৰকাৰৰ পৰা লাভ কৰা ধনৰ সমুদায় নিজৰ বাবে ব্যয় নকৰি খৰচ কৰিলে ৰাইজৰ বাবে। বিনোদে দেখুৱাব এনেধৰণেই এটা ৰাজপথ ইতিমধ্যে বনাই দিয়া হৈছে। পৰিয়ালৰ লোকসকলে এই যি অঞ্চলৰ লোকসকল বকলিয়া ঘাটৰ তেওঁৰ ঘৰৰ কাষতে যিসমূহ লোক থাকে বা তেওঁলোকৰ ঘৰৰ সন্মুখৰ যি পথ, সেই পথছোৱা আচলতে এনেধৰণে বৰ্তমান নিৰ্মাণ কৰি দিয়া হৈছে। শ্বহীদ পৰিয়াললৈ চৰকাৰে যি সাহায্য দিয়া হয়, সেই সাহায্যৰ টকাৰে আচলতে এনেধৰণে এই ৰাজপথটো নিৰ্মাণ কৰি দিয়া হৈছে। বছৰ বছৰ ধৰি এটা সুচল পথৰ বাবে অঞ্চলবাসীয়ে ভুগি অহা জমৰ জটনা শ্বহীদ পৰিয়ালটোৱে সহিব নোৱাৰি চৰকাৰীভাৱে প্ৰাপ্ত সাহায্যৰ ধনেৰেই নিৰ্মাণ কৰি দিলে এই পথছোৱা। ৰাস্তাটো আজি বনোৱা হ'ল। আমাৰ এই শ্বহীদ পৰিয়ালৰ বুলি পেলাই চৰকাৰৰ পৰা টকা অলপ আগবঢ়াইছিলে। এই লৈ পেলাই আমি চিন্তা কৰিলোঁ শ্বহীদৰ নামতে কিবা এটা আহিব পাৰিম নেকি। আৰু তাৰ পাছত আনন্দৰ কোনো সীমা নাই গাঁওবাসীৰ। শ্বহীদ পৰিয়ালৰ এই মহানুভৱতা দেখি এতিয়া এই পথছোৱা বনাবলৈ নামি পৰিছে হালদিয়াতি গাঁওবাসী। প্ৰায় 250 মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কাৰ্যৰ বাবে লোৱা শ্বহীদ পৰিয়ালটোৰ এনে পদক্ষেপক এতিয়া ভূয়সী প্ৰশংসাও কৰিছে অঞ্চলবাসীয়ে। শ্বহীদ পৰিয়ালটোৰ মহানুভৱতাৰ এনে সুন্দৰ নিদৰ্শন সমগ্ৰ অসমতে বিৰল বুলি ক'লে বহুজনে। শ্বহীদ পৰিয়ালটোৰ এনে মহানুভৱতা খুবেই আদৰ্শনীয় আৰু হয়তো এয়া ৰাজ্যখনৰ বাবেই এক বিৰল ঘটনা। সেয়ে গাঁওবাসীৰ মনে মনেও এটাই কথা, সেই শ্বহীদ প্ৰণামো তোমাক।